কি গরম ছায়াতে বড় মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰ আজি ৰাতিপুৱা মাৰুতি এখন ট্ৰাকৰ সৈতে খুন্দা মাৰি 4 জন আহত 3 জন নিহত আৰু 2 জন আধা মৰা বাপুৰি দুপৰীয়া দুটা পানী কাউৰীয়ে আকাশত জাহাজৰ সৈতে মুখামুখি খুন্দা মাৰে তাৰ ফলত জাহাজখন উল্টি থাকিল আৰু পানী কাউৰী দুটায়ে আহাৰ বিচাৰি গ'ল নিবিৰ দো ৰই মোক বাতৰি পঢ়িব নোৱাৰে বুলি কৈছে ডাঙৰ ডাঙৰ কৰি শুনি দেও ৰ ৰাতিপুৱাই এজন মানুহে বিজুলী বা এডাল লৈ 3 জন মানুহক হত্যা কৰিব যায় আছে এই ৰচোন ৰ কি হে আচোন কি ডাঙৰ আচোন হাৱাতে মাৰি আছে 3 জনক কচোন তই এইটো বিজুলী বাদি বাপেৰে জনত বাতৰি পঢ়ি পাছলি কি বাপেৰে জনতে ডাঙৰ মানুহৰ দৰে পঢ়িছো মই বাতৰি ডাঙৰীয়া বাতৰি ডাঙৰ মানুহৰ দৰে পঢ়িব নালাগে এনেকে বাতৰি আগতখন সিদ্ধ কৰি লওক আৰু এতিয়া পঢ়ক এতিয়া ঘটনাটো সৰু হৈ গ'ল এতিয়া দেখা পালাক না ঘটনাটো সৰু হ'ল এই মানুহজনে জেভলিং থ্ৰ কৰি আছে আৰু পিছফালে মানুহ 3 জন ৰহি আছে তোমাক কোনি চাকৰি দিছিল বা চালা হেই জানা দে হেজন যে কানাই হ'ব হেই নপুজা বাতৰি মই যা পথাৰত অলপ কামে আছে তাকে কৰিব মই যা আমার গাঁও ঠন্ড কি ভাই দি গেলে সরজাই বলে ঘুরতে লাগবো কি ভাই দি গেল ভাই তাড়াতাড়ি যাও রবা রহাসন কি ভাই দিলে রবা শোন রহা কি ভাই দিলা কি কম মোৰ দুখৰ কথা ঘৰত কম বলা তোমাক বলা তেনেহলে ৰাম তোক লগ পাই ভালে হ'ল যোৱাকালি তাৰমানে কাম এটাত যাব লগা হ'ল গমেই পাইছে এতিয়া হেৰি কথাটো কচোন বহচোন কোৱা এখন পঢ়িছাচোন উচ্চ শিক্ষাৰ কি লাভ যদি নিবনুৱা সমস্যা ভুগি থাকিব লাগে সেয়েহে মোৰ সিদ্ধান্ত মোৰ মৃত্যু প্ৰব্লেম এইটোৱে উচ্চ শিক্ষালৈ কি লাভ দেখা পালে নহয় শেষৰ পৰিণতি গৈ দলঙৰ পৰা জাপ দিয়া আৰে তেনেহ'লে মোৰ কাহিনীটো শুনাচোন কচোন ছাৰ মই ভিতৰত সোমাব পাৰিম নে হয় আহা বহা হয় কোৱাচোন কি আছিল ছাৰ মই আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আজি জইনিং আছিল চিলে গৈছিলোঁ মই হয় ঠিকে আছে কালি আহিবা তুমি হ'ব ছাৰ ছাৰ মই ভিতৰত সোমাব পাৰিম নে হয় আহা যোৱাকালি যে মাতিছিল তুমি নেক্সট সপ্তাহত আহিবা হ'ব ঠিক আছে ছাৰ ভিতৰত সোমাব পাৰিম নে হয় আহা ছাৰ মই জইনিং আমাৰ অফিচত প্ৰব্লেম এটা চলি আছে তুমি নেক্সট মাহত আহা হ'ব ছাৰ ঠিক আছে ছাৰ ভিতৰত সোমাব পাৰিম নে হয় আহা ছাৰ অহাকালি অহা সপ্তাহ অহামান এনেকৈ কিমান দিন থাকিব আজিয়ে মোক জইনিং লাগে সকলো ঠিকে আছে তোমাৰ কিন্তু সকলো ঠিকে থাকিলে নহ'ব আমাৰো হাতৰ খুজতি মাৰিব লাগিব মাত্ৰ আপুনি বুজিছেই চাগে আৰে ছাৰ আগতে কৈ দিব লাগিছিল এনেকৈ আপোনাৰ অফিচত সদায় আহি থাকিব নালাগিল হৈ এতিয়া আপোনাৰ হাততো খুজতিয়ে উঠিল
আপোনাৰ হাতৰ খুজতি মাৰিবলৈ মোৰ হাতত কোনো মলাম নাই। অৰ্থাৎ দেউতাই এৰি থৈ দিয়া সম্পত্তি আৰু মাৰ যৌতুকত দিয়া গহনা বেচিবলৈ মোৰ ছাৰ নাই। আছিল, কিন্তু সেয়া মাৰ বেমাৰত গ'ল। আৰে ছাৰ, আপোনাৰ দৰে টেবুলৰ তলেৰে পইচা লোৱা আৰু আনক ঠগাই বিলাহী বাহন লোৱা আৰু ডাঙৰ অট্টালিকাত থকাৰ মোৰ ইচ্ছা নাই। সাধাৰণ এটা চাকৰি বিচাৰিছোঁ, মাক সময়ত ঔষধ খুৱাবলৈ ভণ্টিক এখন ভাল স্কুলত নাম লগাই দিয়াৰ বাবে। কিন্তু আপোনাৰ হাজত খুজুতিয়ে উঠিল। আৰে ছাৰ, উচ্চ শিক্ষাৰে শিক্ষিত হ'লে কি লাভ যদি শেষত গৈ নিবনুৱা সমস্যাৰ ভুক্তভোগী হ'ব লাগে? আৰে ছাৰ, আপোনালোকৰ দালালবিলাকৰ বাবেই দেশত দৰিদ্ৰতাৰ সংখ্যা বাঢ়ি যাই আছে। মানুহে টেবুলৰ তলেৰে পইচা দিয়ে আছে আৰু আপোনালোকৰ দৰে মানুহে চাকৰি দিয়ে আছে, আৰু আমাৰ দৰে দুখীয়াৰ সংখ্যা বাঢ়ি যাই আছে। আৰে ছাৰ, আপোনাক দেখি এনেকুৱা ফিল হৈছে যেন আপোনাৰ ছাতৰ কালত ধৰি মই ঠেকেচি দিবৰ মন গৈছে, কিন্তু মোক শিক্ষাই বান্ধি থৈ গৈছে। মই কি মৰিব লাগিছিল নেকি? এই শিক্ষা মানে চাকৰি নেকি? শিক্ষা মানে চাকৰি নহয়, শিক্ষা মানে জীৱন, যিয়ে মানুহক সুখী কৰাত সহায় কৰে। ময়ো ইয়াৰে ভুক্তভোগী আছিলোঁ, কিন্তু মই মৰিব লাগিছিল নেকি? মই কি দলঙৰ পৰা জাপ দিব লাগিছিল নেকি? শিক্ষা হ'ল জীৱনটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে। আৰু মই চাকৰি বেয়া বুলি নকওঁ, সি ঠিকেই কৰিছিল। হৰহানৰ অৱস্থা দেখি এটা চাকৰি বিচাৰিছিল, কিন্তু সি এবাৰ ভাবি চাব লাগিছিল মৃত্যুৰ আগত তাৰ হৰহানৰ কি অৱস্থা হ'ব। সেই শিক্ষাক মই ধিক্কাৰ দিওঁ আৰু তাক মই কাপুৰুষ বুলি কওঁ, যিয়ে নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে। সকলো সমস্যাৰ সমাধান মৃত্যু নহয়। কিয় তাৰ হাত ভৰি নাছিল নেকি? সি ইচ্ছা কৰিলে ভাল বিজনেছ বা ভাল কাম এটা কৰি সেই অফিচাৰজনতকৈ ডাঙৰ মানুহ হ'ব পাৰিলে হয়। সেই কিতাপবোৰ নদীত পেলাই দিবৰ কাৰণে নহয়, পঢ়িবৰ বাবে। মই তোমাৰ কথাবোৰ বুজিলোঁ। এতিয়া সেই নদীত পেলাই দিয়া কিতাপবোৰ কেনেকৈ ঘূৰাই আনো? এই পেলাই দিয়া কিতাপবোৰ আৰু ৰাকেশৰ জীৱন একে, দুয়োটা কেতিয়াও ঘূৰি নাহে। মই ইয়াৰ পৰা এটা কথা বুজাব বিচাৰিছোঁ যে অতীতক পাহৰি নতুন জীৱনৰ বাটনি নিমিল। ভাল লাগিছে, আপোনালোকে লাইক কৰে নকৰে এইটো আপোনালোকৰ কথা, কিন্তু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, কিন্তু কমেণ্টটো বেয়া কৰি নকৰিব। আপোনালোকে কিবা যদি ভুল হৈছে আমাক কমেণ্টটোত জনাই দিব। আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলে হ'ল, আমাক সহযোগ কৰক, তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। আগলৈ আৰু ভাল ভাল ভিডিঅ' আহি আছে। জয় আই অসম! জয় আই অসম!